হয় হয় প্ৰথমতে মই খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো নেতা সংঘ দল নেতাসকলক আৰু আপোনালোকৰ মিডিয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো ইমান ভিতৰৰ অঞ্চলত আহি পেলাই আপোনালোকে যে এটা পদক্ষেপ লৈছে আৰু দেখা পালোঁ যে ইমান ভাল ৰিজাল্ট কৰিলে নগাঁৱত দুখীয়া ল'ৰা ছোৱালী কিন্তু ভৱিষ্যত উজ্জ্বল আমি এইটোৱে আশীৰ্বাদ কৰিছোঁ যাতে এনেকৈ যদি ষ্টেপ যদি 5 বছৰলৈকে লৈ যায় নিশ্চয় অঞ্চলত এটা উন্নত আহাটো একদম খাস্তাং তো আমাৰ লগত ডিপিঅ নাৰ্জাৰী একেটাও আছে চিৰাং জিলাৰ ডিপিঅ নাৰ্জাৰী BRP মই নিজে বিঅ চিটলি হৈ আহিছোঁ তেওঁলোকে মাতি এনেকুৱা আয়োজনত আনিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় তাৰ পৰা হিমা দাস ৰীমা দাস আৰু যমুনা বড়ো বা নৰেন্দ্ৰ মোদী নিচিনা ডাঙৰ মানুহ ওলাই যাব কালি পৰহি যে নোলাই সেইটো কোনো খাস্তাং ক'ব নোৱাৰে মানে আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে গতিকে আমি উজ্জ্বল কামনা কৰিছোঁ অঞ্চলত এটা আৰু আমাৰ নেতা আমাৰ লিডাৰবিলাক বিশেষকৈ সান্তাল আদিবাসী ছাত্ৰ সভাহত সিহঁতৰ নেতাবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে 5 বছৰলৈকে তেনেকৈ লৈ যাওক আৰু চাওক অঞ্চলে এটা বিশাল এটা উন্নত হ'ব বুলি আমি আৰু আশা ৰাখিছোঁ এইখিনি মোৰ ক'বলগীয়া আৰু আদিবাসী জনগোষ্ঠীৰ লগত লিখা পঢ়া বহুত কম এটা সময়ত আছিল কিন্তু এই সময়ত যেনেকৈ উত্তীৰ্ণ হৈ আছে এই সন্দৰ্ভত কেনেকৈ ক'ব এইটো সময়ৰ আহ্বান এক সময়ত আমাৰ আন্দোলন আছিল বা যোগাযোগ নাছিলে আমি ভিতৰলৈ অঞ্চললৈ আহিব নোৱাৰিছিলোঁ বা বাহিৰত মানুহবিলাকে ভিতৰত অহাৰ কোনো সুবিধা নাছিলে এতিয়া গাড়ী ঘোঁৰা বা ৰাস্তা ঘাট চব মানে পিচফুল চিটুৱেশ্যন হৈ গ'ল এতিয়া কোনো জাতি বাতি কোনো কথা নাই ধৰ্মলৈ কোনো কথা নাই যোনে যেনেকৈ সুবিধা পায় তেনেকৈ আগবঢ়াব লাগে আৰু নিশ্চয় তাৰ কাৰণে আমাৰ নেতাবিলাকেও কাম কৰিব আমিও আছোঁ যি য'ত মাতে আৰু অকল ইয়াত নহয় আপোনাৰ দুনাবাৰী বৰজাৰ এইটো অঞ্চলত নহয় আপোনালোকে বহুত এৰিয়াত কৰাটো আমি দেখিছোঁ আৰু খুবেই ভাল পাইছোঁ আৰু আদিবাসীসকলৰ এটা সময়ত এটা নিশ্চয় ডাঙৰ এটা পদক্ষেপ ল'ব আৰু নিশ্চয় ইয়াৰ পৰা IAS অফিচাৰ SS অফিচাৰ কোচিং কৰাৰ কাৰণে আমাৰ BTR চৰকাৰৰ যেনেকৈ লৈছে Super 50 Super 30 তেনেকৈ লৈছে তো নিশ্চয় তেওঁলোকক যোগাযোগ কৰি পেলাই চৰকাৰৰ আঁচনিবিলাক জানি ল'ব আৰু নিশ্চয় যোগাযোগটো হ'ব বুলি মই আশা ৰাখিছোঁ আৰু তেনেকৈ নিশ্চয় উজ্জ্বল আহিব বুলি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক বা জাতীয় সংগঠনবিলাক কেনেকৈ সজাগ হ'ব লাগে চাওক আমি দুখীয়া মানুহ আমি গাঁৱলীয়া মানুহ আমাৰ নৈতিক ডিউটিত আমি পাহৰি যাওঁ কাৰণ আৰ্থিক দুৰ্বল আমি গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰী যেনেকৈ হওক আৰ্থিক অৱস্থা বা ফিজিকেলি মেণ্টেলৰ সহযোগিতা কৰিব লাগিব এৱাৰনেছ প্ৰগ্ৰাম কৰিব লাগিব এটা মটিভেশ্যন প্ৰগ্ৰাম কৰিব আজি যেনেকৈ দেখা পালোঁ মই তাতে খুব ধুনীয়া এটা পৰিব আৰু নিশ্চয় এইটো এটা ভাল পদক্ষেপ হয় মাজে মাজে এনেকুৱা দেখা যায় ছাত্ৰ ছাত্ৰীসকলে ড্ৰাগছৰ ক্ষেত্ৰত বেছি পৰিণত হয় কি কোনো তেনেকুৱা ক'ব বিচাৰে নাই সেইটো পৰিৱেশ লৈ পেলাই হেৰি হয় এতিয়া আমি ক'ব বিচাৰিছোঁ ড্ৰাগ এডিক্ট মানুহবিলাকৰ ড্ৰাগ এডিক্ট পেলাই এতিয়া ভাল মানুহ হৈ গৈছে এইটো চিৰাং ডিষ্ট্ৰিক্টত বহুত মানুহ আমি দেখা পালোঁ গতিকে ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে অলপ যদি চিনচিয়াৰিটি কৰে নিশ্চয় ল'ৰাটো কি কৰে নকৰে ক'ত কি কৰি গৈছে অলপ চাই চিতা কৰিব লাগিব নিশ্চয় জন্ম দিলেতো নহ'ব তো এইখিনি সময়মতে এৱাৰনেছ কৰি থাকক নিশ্চয় এইটো লাহে লাহে নাইকিয়া হৈ যাব প্ৰথমে আমাৰ এই আপোনালোকক এই ভিতৰৰ এটা গাঁৱত মানে অলপ পাব্লিচিটি যিটো এক্টিভিটি কৰিছে সান্থালী সাহিত্য সভা বা আমাৰ আদিবাসী ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বা আচ্ছা গতিকে অহাৰ কাৰণে বা ফ'কাছত আনিবৰ কাৰণে চেষ্টা কৰিছে ধন্যবাদ ৰাখিছোঁ মেইন কথাটো হৈছে ভিতৰৰ অঞ্চলত এইবাৰ আমাৰ মেট্ৰিকৰ ৰিজাল্টটো আপোনালোকে গম পায় যে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মেট্ৰিকৰ ৰিজাল্টটো ভাল হোৱাৰ মেইন কাৰণটো হৈছে সকলো জাতি জনগোষ্ঠীৰ ৰিজাল্টটো ভাল হৈছে ইয়াৰ মেইন মানে কণ্ট্ৰিবিউশ্যনটো আচলতে আমাৰ স্কুল টিচাৰসকলৰ SMC গাৰ্জেন অভিভাৱক ইভেন আমি অফিচিয়েলে বহুত ছাপোৰ্ট কৰিছোঁ গতিকে আমি ইয়াত আহিবলৈ ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক যিসকলে ভাল ৰিজাল্ট কৰিছে উত্তীৰ্ণ হৈছে তেওঁলোকক আচলতে এনেকৈ সভা সমিতি পাতি পেলাই তেওঁলোকৰ নিজৰ অভিভাৱক গাৰ্জেনৰ সন্মুখত বা জাতীয় সংগঠন সকলৰ মাজত মাতি পেলাই সম্বৰ্ধনা দিনতে তেওঁলোকৰ লাইফত এটা ডাঙৰ এটা ইনস্পিৰেশ্যন তেওঁলোকে বহুত মানে ইনকাৰেশ্যন পায় সেইটো কৰিব লাগে আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ আচলতে মেট্ৰিক পাছ কৰাৰ পিছত বা আগত যি ল'ৰা ছোৱালীয়ে পঢ়াৰ কাৰণে বহুত ইণ্টাৰেষ্ট তেওঁলোকে আচলতে ইনস্পিৰেশ্যন দিব লাগে পঢ়িব কৰিব লাগে আৰু কিবা কাৰণত যদি ল'ৰা ছোৱালী পঢ়াৰ ইচ্ছা নাই ফেইল কৰিলে তেওঁলোকে লগে লগে কামত ব্যস্ত কৰিব লাগে
কামত ব্যস্ত কৰিব লাগে কিন্তু নহ'লে কি হয় তেওঁলোকে মোবাইল চোবাইল বিড়ি চিগাৰেট বাইক চাইক এনেকৈ কৰিব সেইটো আচলতে মেইন কথাটো হৈছে আমি ইডুকেশ্যন ডিপাৰ্টমেণ্ট হিচাপে আমাৰ ডিষ্ট্ৰিক্ট হওক ব্লক অফিচ হওক বহুত কাম কৰি আছে আৰু কৰিম তাৰ মাজতে ইভেন মানে আমাৰ মিডিয়া পাৰ্চনসকলেও মানে আমাক সহায় সহযোগিতা কৰিব লাগে আৰু পাৰ্টিকুলাৰলি আমাৰ জাতীয় সংগঠন বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন জাতীয় সংগঠন সাহিত্য সভাই হওক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হওক তেওঁলোকে আচলতে শিক্ষাৰ পৰিৱেশ বা ল'ৰা ছোৱালী শিক্ষা যেন ভাল কৰি আমি আগুৱাই লৈ যাব পাৰোঁ ইয়াৰ বাবদ আচলতে সকলোৱে আমাৰ লগত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত সহযোগিতা আগবাঢ়িব লাগে আৰু এইটো হোৱাৰ কাৰণে আমি এতিয়া ক'ব পাৰোঁ এইবাৰ আমাৰ মেট্ৰিকৰ ৰিজাল্টটো অসমৰ ভিতৰত প্ৰথম আৰু ইন ফিউচাৰ আমি সেইটো এনেকৈ আগবাঢ়ি যাব লাগিব থেংক ইউ